হেল্ল' গাইজ, আজি আমি এটা ভিডিঅ' আৰম্ভ কৰিছোঁ যে কোনখন দেশৰ সুন্দৰী প্ৰথম স্থান অধিকাৰ কৰিছে আৰু বিশ্বৰ 7খন দেশৰ 7জনী সুন্দৰীৰ বিষয়ে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 7 নম্বৰত আছে ফিলিপাইনৰ নিবাসী লিজা ছবেৰানো। 2 নম্বৰত হৈছে নেদাৰলেণ্ডৰ সুন্দৰী ডুইটজেন ক্ৰইছ। পঞ্চমতে হৈছে ইটালীৰ সুন্দৰী ক্ৰিষ্টিনা চিয়াবত্তা। চতুৰ্থ স্থানত আছে ৰাছিয়াৰ নিবাসী ইৰাণী খাইক। আৰু বিশ্ব সুন্দৰী ৰূপে তৃতীয় স্থান দখল কৰিছে ইউক্ৰেইনৰ ইয়ানী লুৰাক। আৰু দ্বিতীয় স্থান লাভ কৰিছে ব্ৰাজিলৰ আদ্ৰিয়ানা লিমা। 1 নম্বৰত অৱস্থান কৰিছে তুৰস্কৰ মেৰুইম উজেৰলি। শেষত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।